নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আহকচোন চাও প্ৰেছাৰ কুকাৰত অতি সহজে কিদৰে পায়স বনাব পাৰি তাৰ কাৰণে লাগিব আমাক বাসমতি চাউল দুমুঠি তেজপাত দুখিলা কাজু খিচমিচ আৰু ইলাচি গুৰি অলপমান আৰু লাগিব আমাক ঘিউ আৰু লাগিব চেনি আধা বাটি মই ইয়াত কাজুখিনি অলপ সৰু সৰুকৈ কাটি লৈছো আপোনালোকে ইচ্ছা কৰিলে গোটাকিও দিব পাৰে তাৰ পাছত গেছটো জ্বলাই গেছৰ ফ্লেমটো লো টু মিডিয়াম কৰি প্ৰেছাৰ কুকাৰটো পাতি ল'ব তাৰ পাছত আমুল তাজা গাখীৰ 1 লিটাৰ তাত ঢালি দিছো গাখীৰখিনি অলপ লাহে লাহে লৰাই থাকিব লৰাই থকা পাছত গাখীৰখিনি অলপ উতল আহিবলৈ দিব উতলাৰ পাছত তাত দুখিলা তেজপাত যোগ কৰি দিব আৰু লগে লগে চাউলখিনি দি হাতাখনেৰে অলপ লৰাই দিব এতিয়া তাত কাজু আৰু খিচমিচখিনি এড কৰি দিব অলপ সময় সিজাৰ পাছত ইয়াত চেনিখিনি এড কৰি দিব আৰু লগতে খুন্দি থোৱা ইলাচিখিনিও দি দিব এতিয়া হাতাখনেৰে গোটেইখিনি ভালদৰে মিহলাই দিব পায়সখিনি সিজাৰ পাছত গেছৰ ফ্লেমটো অফ কৰি দিব আৰু এচামুচ ঘিউ দি হাতাখনেৰে ভালদৰে লৰাই দিব এয়া আমাৰ খাবলৈ পায়স ৰেডি হৈ গ'ল যদি আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ